Hello friends, welcome back to my channel Pollubi's Blog. আজি মই ব্লগটো আৰম্ভ কৰিছোঁ এতিয়া 9টা বাজি গ'ল। এটা ৰেচিপি বনাইছিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। কেনেকুৱা লাগে জনাব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই বনাইছিলোঁ মাছ, আলু, ফুলকবি আৰু বিলাহীৰ এখন চব্জি। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই কেনেকৈ বনাইছোঁ। তাৰ বাবে লৈছোঁ মই এটা নহৰু, এটা ডাঙৰ পিঁয়াজ আৰু জলকীয়া দুটা আৰু এয়া ধনিয়া। এইখিনি ভালদৰে মই ধুই লৈছোঁ আৰু এয়া লৈছোঁ বিলাহী দুটা, আলু দুটা আৰু ফুলকবি এটাই হ'ব। এইখিনি মই ভালদৰে ধুই লৈছোঁ। এতিয়া মাছ লৈছোঁ। এয়া হৈছে পংকজ মাছ। এইখিনি ভালকৈ ধুই লৈছোঁ আৰু কেৰাহীখন পাতি দি অকণমান তেল আছিলে আগৰ পৰা আৰু অকণমান দি লৈছোঁ তেল আৰু তেলখিনি গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাত মই ইয়াতে দিছোঁ কাটি থোৱা পিঁয়াজখিনি অকণমান লৰাই লৈছোঁ আৰু অকণমান ৰঙচুৱা হ'বলৈ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাত মই ইয়াত দিছোঁ ধুই থোৱা মাছখিনি বেছি লৰাব নালাগে, অকণমান ছাইড কৰি দিছোঁ মই তেলখিনি যাতে লাগে ভালকৈ। এইখিনি মই অকণমান বেলেগ ধৰণে বনাইছোঁ, মানে ফ্ৰাই কৰি বনোৱা নাই, মজাই লৈছোঁ। এতিয়া দিছোঁ প্ৰয়োজন অনুসৰি মই হালধি দিছোঁ আৰু দিছোঁ জিৰা পাউডাৰ আৰু ইয়াতে দিম মই অকণমান ৰেড চিলি পাউডাৰ। এইখিনি ইয়াতে দি অকণমান তলটো যাতে ফ্ৰাই হয় তাৰ বাবে অকণমান থৈ দিছিলোঁ আৰু এতিয়া মই ইয়াতে দিম অকণমান পানী দি মই মজিব দিম মাছখিনি। তেতিয়া মছলাখিনি ভালকৈ সোমাই যাব আৰু খাই বহুতেই ভাল লাগে। এনেকৈ ফ্ৰাই কৰি খোৱাতকৈ এনেকৈ খাই অৱশ্যে বেছি ভাল লাগে। এতিয়া মই লাহেকৈ উল্টাই দিছোঁ, চাব যাতে ভাঙি নাযায় মাছটো। অকণমান সাৱধানে উল্টাব লাগে, কাৰণ এনেকৈ দিয়াৰ পিছত মাছটো অকণমান বেছিকৈ মানে মজি যায়, এফালটো ভালকৈ নমজে। সেইকাৰণে সেই বিধিটো মই এনেকৈ উল্টাই দিছোঁ। এতিয়া এইখিনি হ'বলৈ দি ইয়াতে মই নহৰু আৰু আদা পেষ্ট অকণমান কৰিছিলোঁ, সেইখিনি মই দিছোঁ আৰু দুটা কেঁচা জলকীয়াও দিছোঁ। এইখিনি মই দি আৰু অকণমান উল্টাই দিম। আৰু অকণমান মই পানী দিছোঁ, বেছিকৈ বেছি মানে ভাল লাগে মাছটো খাই, ঢিলা টাইপ হয়। আৰু এতিয়া ঢাকনখন গুচাই দি চাইছোঁ ভালকৈ মজিছে। এতিয়া মই মাছখিনি অকণমান ছাইড কৰি লৈছোঁ। ইয়াতে মই বিলাহীখিনি আগতে হ'বলৈ দিম অকণমান। এইখিনি অকণমান ছাইড কৰি ল'লোঁ আৰু এতিয়া মই ইয়াতে দিম কাটি থোৱা বিলাহীখিনি দি ইমানো লৰাব নালাগে, বিলাহীটো এনেও পটককৈ মানে মজি যায়। অকণমান তলত লাগিব দিছোঁ আৰু ঢাকনখন মাৰি দিছোঁ। এতিয়া অকণমান টাইম পিছত ঢাকনখন গুচাই চালোঁ, বিলাহীখিনি সিজিব লৈছে আৰু এতিয়া মই ইয়াতে দিম কাটি থোৱা বাকীখিনি পাচলি, ফুলকবি, আলুখিনি ইয়াতে দি লৈছোঁ আৰু জাষ্ট অকণমান লৰাম মই। দেখিছে অকণমান লৰাইছোঁ, এতিয়া আকৌ গুচালোঁ। এতিয়া আমাৰ চব্জিখন হৈ গ'ল। এতিয়া মই ইয়াক নমাই দেখুৱাইছোঁ আপোনালোকক, এয়া আমাৰ চব্জি ৰেডি। হেল্ল' ফ্ৰেণ্ডছ, এতিয়াহে আজৰি পাইছোঁ কথা পাতিবলৈ। ভাত আঞ্জা বনোৱা হ'ল।
এতিয়া যিহেতু 9:30 বাজিছে, ভিডিঅ'টো মই সামৰোঁ বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে জনাব। খাবলৈ কেনেকুৱা হৈছে মই এতিয়া গমেই পোৱা নাই, যিহেতু মই খোৱাই নাই এতিয়াও। মাহঁতে খাই আছে। বাকী যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে। যদিহে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ তেন্তে, ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।